নমস্কাৰ ৰাইজ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি আকৌ এটি নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই আজি বনাব ওলাইছোঁ ভাপা পিঠা। এয়া মই চাউলৰ গুড়ি লৈছোঁ। এই কাপটোৰে মই 3.5 কাপ চাউলৰ গুড়ি লৈছোঁ। লগত লৈছোঁ এই আধা চামুচ, এইখন চামুচেৰে মই লৈছোঁ বেকিং পাউডাৰ, আৰু এই অকণমান লৈছোঁ, এই আধা চামুচ লৈছোঁ বেকিং ছ'ডা। আকৌ অলপ নিমখ লাগিব। আহকচোন বেটাৰটো বনাই দেখাওঁ কেনেকৈ বনাব লাগে। এইখিনি ইয়াত এতিয়া দিম। নিমখ সোৱাদ অনুযায়ী দিব। একাপ পানী লৈছোঁ মই। এইদৰে লাহে লাহে বেটাৰটো ঘুলিব। বহুত পনীয়া হ'ব নালাগে, অকণ ডাঠ হৈ থাকিব লাগিব, যিহেতু ভাপা পিঠা হয়। দেখিছেনে মই কিদৰে পানী অকণ ঢালি দিব। বেকিং পাউডাৰখিনি দিম, দি পেলাই মিক্স কৰি দিম ভালদৰে। আকৌ অকণমান পানী দিছোঁ পাউডাৰখিনি মিক্স হোৱাৰ বাবে। মই গোটেইখিনি নিদিলোঁ, তাৰপৰা অকণমান আকৌ ৰৈ দিলোঁ। এইখিনি দি পেলাই এতিয়া ভালদৰে বেটাৰটো বনাই লওঁ। কনচিষ্টেঞ্চিটো দেখুৱাই দিলে ভাল আছিল, অলপ ওপৰলৈকে দাঙি। এইদৰে এয়া মই দেখুৱাই দিলোঁ। এইদৰে এনেকুৱা, বেছি পাতলো নহয় আকৌ বেছি ডাঠো হ'ব নালাগে, এই ধৰণৰ হ'ব লাগিব, মজলীয়া ধৰণৰ দেই। কেৰাহীটো বহাই দিছোঁ। কেৰাহী পূৰা গৰম হৈছে। গৰম কৰিব লাগিব কেৰাহীটো প্ৰথমে। এইবাৰ অকণমান মিঠাতেল দিব, 2 চামুচমান মিঠাতেল দিলে হ'ল। এই গুড়িখিনি, যিখিনি বেটাৰ মই গুলিছিলোঁ, সেই চাউলৰ গুড়িখিনি ইয়াত ঢালি দিম। প্ৰথম অৱস্থাত জুইটো বঢ়াই দিব, 5 মিনিটমান বঢ়াই দিব। তাৰপিছত ল' ফ্লেমত দিব, একেবাৰে ল' ফ্লেমত দিব। আৰু এইখন পিঠা হওঁতে কমেও 45 মিনিট লাগে। অকণমান কেকৰ ধৰণৰে হয় পিঠাখন, এইদৰে হ'ব। এইদৰে ইয়াত এখন ঢাকনি মাৰি দিম ওপৰত। মিনিট হৈ গৈছে, ইয়াত অকণমান পানী ছটিয়াই দিম। দি পেলাই এখন পিঠা ৰেডি হৈ গ'ল। এবাৰ এখন চুৰিৰে এইদৰে চাম। চুৰিখনত একো লগা নাই, দেখিছেনে? পিঠা পূৰা ৰেডি হৈ গৈছে, ভাপত দিয়া পিঠা। চাওক তলখণ্ডটো কি ধুনীয়া হৈছে। এইদৰে পিঠাখন এতিয়া নমাই দিলে হ'ল। চাওকচোন পিঠাখন দেখিবলৈ কি ধুনীয়া হৈছে। আৰু এইবিধ পিঠা যদি ৰাতি বনাই ৰাতিপুৱালৈকে খাই খুবেই ধুনীয়া লাগে খাবলৈ। ৰাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰিব, আৰু বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহ'লে মই দি থকা ভিডিঅ'টি নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিলৈকে এৰিলোঁ, ধন্যবাদ।